হে দোস্ত, ওয়েলকাম টু মাই ডিজিটি ব্লগ চেনেল। আপোনালোকে যেতিয়া মোবাইলত পেটাৰ্ণ লক লগায় তেতিয়া সেইটো বহুতে পাহৰি যায়। সেইটো কেনেকৈ খোলে কিছুমানে জানে, কিন্তু যিসকলে জানে সেইসকলে বেয়া নাপায় যেন। যিসকলে নাজানে সেইসকলৰ বাবেহে মই এই ভিডিঅ'টো বনাইছোঁ। চাওক, দোকানত যদি আপোনালোকে মোবাইলটো লৈ যায় 100-200 টকা লৈ লয়, তাৰপিছত আপোনাৰ মোবাইলটো ভাল কৰি দিয়ে। কিন্তু সেই কামটো আপোনালোকে নিজে ঘৰতে কৰিব পাৰে। কিন্তু কেনেকৈ কৰিব, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনাৰ তাত এটা ছামছাঙৰ মোবাইল আছে, তেতিয়াহ'লে তাত এটা হোম বটন আছে। তাৰ যিটো হোম বটনটো টিপিব আৰু যিটো ভলিউম আপ কৰে আৰু যিটো পাৱাৰ অফ কৰে, এই তিনিটা বটন একেলগে টিপি ধৰি মোবাইলটো অন কৰিবলৈ চেষ্টা কৰিব। আৰু যদি বেলেগ কিবা ভিভ', চাউমি এনেকুৱা মোবাইল আছে, তেতিয়া আপোনালোকে বেলেগ এটা কাম কৰিব লাগিব। চাওক, গুগলত গৈ হাৰ্ড ৰিছেট বুলি চাৰ্চ কৰি দিয়ক। তেতিয়া আপোনালোকক দেখাই দিব সেই মোবাইলটোৰ কেনেকৈ খুলিব লাগে। যেতিয়া আপুনি এনেকুৱাকৈ কৰি মোবাইলটো যেতিয়া খুলিব, তেতিয়া মোবাইলটো অলপমান বেলেগ ধৰণে অন হ'ব। কেনেকৈ অন হ'ব আপোনালোকক দেখাইছোঁ। এনেকুৱাকৈ ক'লা ধৰণে এখন স্ক্ৰীণ ওলাব, যিখন আপুনি টাচ কৰিব নোৱাৰিব। কেৱল আপোনালোকৰ ভলিউম আপ বটনটোৱে তললৈ নিব লাগিব। তলত আপোনালোকে দেখা পাইছে ৱাইড ডাটা ফেক্টৰী, তালৈকে ক্লিক কৰি ভলিউম আপ ডাউনেৰে লৈ যাব লাগিব। লৈ গৈ তাত আপোনালোকে ক্লিক কৰিব লাগিব। কেনেকৈ ক্লিক কৰিব, সেইটো আপোনালোকৰ যিটো পাৱাৰ অফ বটন আছে, সেই বটনটো ক্লিক কৰি দিলে আপোনালোকৰ ক্লিক হৈ যাব আৰু মোবাইলটো নতুনকৈ ষ্টাৰ্ট হৈ যাব। কিন্তু ষ্টাৰ্ট হ'লে আপোনাৰ মোবাইলটোত কোনো ডাটা নাথাকিব, ফটো নাথাকিব, চব ডিলিট হৈ যাব। সেইটোৱে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।